মৰমৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 5ৰ অম্ল, ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰিম। আমি আমাৰ দৈনন্দিন জীৱনত বহুতো বস্তুৰ সোৱাদ লৈছোঁ আৰু এই সকলোবিলাক বস্তুৰ সোৱাদ কি হৈছে ভিন্ন ধৰণৰ পাইছোঁ। উদাহৰণস্বৰূপে তেতেলী খাইছোঁ, আমি নিমখ, চেনি, ভিনেগাৰ আদি বস্তুবিলাক আমি ব্যৱহাৰ কৰোঁ আৰু এইবিলাকৰ সোৱাদ আমি কি কৰিছোঁ লৈছোঁ। এই সকলোবিলাক বস্তুৰ সোৱাদ বাৰু একেই নে? তোমালোকে নিশ্চয় এই বস্তুবিলাকৰ সোৱাদ তোমালোকে নিশ্চয় লৈছা। গতিকে এই সকলোবিলাক বস্তুৰ সোৱাদ একেই জানো? কেতিয়াও হ'ব নোৱাৰে। তলত এখন কি কৰা হৈছে তালিকা দিয়া হৈছে, চোৱা তালিকা এখন মই দি দিছোঁ আৰু তাত বিভিন্ন খোৱাৰ উপযোগী বস্তু কি হৈছে তালিকাখনত অন্তৰ্ভুক্তি কৰা হৈছে আৰু বস্তুবোৰৰ সোৱাদো দিয়া হ'ল। চোৱা, নেমুৰ ৰসৰ সোৱাদটো কেনেকুৱা? টেঙা। কমলাৰ ৰস টেঙা, ভিনেগাৰ টেঙা, দৈ টেঙা, তেতেলী টেঙা, চেনি মিঠা। ইয়াৰ সোৱাদটো কিন্তু টেঙা নহয়, ইয়াৰ সোৱাদ কি মিঠা। খোৱা নিমখৰ সোৱাদটো আকৌ কি নিমখীয়া। আমলখিৰ সোৱাদ টেঙা আৰু কেহা দুয়োটাই সোৱাদ পোৱা যায়। বেকিং ছ'ডা তিতা, আঙুৰ টেঙা, কেঁচা আমো কি হৈছে সোৱাদটো হৈছে কেঁচা আমৰ সোৱাদো হৈছে কি টেঙা। আমি দেখিবলৈ পালোঁ যে বিভিন্ন বস্তুবোৰ আমি যি বস্তু এতিয়া আমি আলোচনা কৰিলোঁ, এই সকলোবিলাক বস্তুৰ সোৱাদ কিন্তু একেই আমি নাপালোঁ। কিছুমানৰ সোৱাদ আমি টেঙা পালোঁ, কিছুমানৰ সোৱাদ আমি তিতা পালোঁ আৰু কিছুমানৰ সোৱাদ আকৌ আমি কি পালোঁ মিঠা পালোঁ আৰু কিছুমানৰ সোৱাদটো কি পালোঁ নিমখীয়া। গতিকে চোৱা, টেঙা পাইছোঁ কিছুমানৰ তিতা পাইছোঁ, কিছুমানৰ কি হৈছে মিঠা পাইছোঁ আৰু কিছুমানৰ কি হৈছে সোৱাদটো আমি নিমখীয়া পাইছোঁ। গতিকে এইদৰে আমি যিবোৰ বস্তুৰ সোৱাদ টেঙা পাইছোঁ, অৰ্থাৎ যিবোৰ বস্তুৰ সোৱাদ টেঙা সেইবোৰক অম্ল বা কি বুলি কোৱা হয় এচিড বুলি কোৱা হয়। এচিড শব্দটো লেটিন ভাষাৰ শব্দ এচিয়াৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থটো হৈছে কি টেঙা। আৰু এই বস্তুসমূহৰ প্ৰকৃতি হৈছে কি আম্লিক। যেনে দৈ, নেমু টেঙাৰ ৰস, কমলাৰ ৰস, ভিনেগাৰৰ সোৱাদ এইবিলাক হৈছে কি টেঙা। এই বস্তুবিলাকৰ সোৱাদটো টেঙা হোৱাৰ কাৰণটো হ'ল যে এই বস্তুবিলাকত বিভিন্ন ধৰণৰ এচিড আছে। তলত বিভিন্ন বস্তুত থকা এচিডবিলাকৰ নাম দিয়া হৈছে, চোৱাচোন তোমালোকে এবাৰ। আৰু এই তালিকাখন চাই তোমালোকে কি কৰিব লাগিব, কোন বস্তুত কি এচিড আছে সেই এচিডবিলাক তোমালোকে ভালদৰে মনত ৰাখিব লাগিব। ভিনেগাৰত থকা যিটো এচিড, সেই এচিডটোৰ নাম হৈছে এচিটিক এচিড। পৰুৱাৰ শুঙত থকা এচিডটোৰ নাম হৈছে ফৰ্মিক এচিড। নেমুজাতীয় ফল যেনে কমলা, নেমুত থকা এচিডটোৰ নাম হৈছে চাইট্ৰিক এচিড। দৈত থকা এচিডটোৰ নাম হৈছে লেক্টিক এচিড। পালেং শাকত থকা এচিডটোৰ নাম হৈছে অক্সালিক এচিড। আমলখিত থকা এচিডটোৰ নাম হৈছে এছকৰ্বিক এচিড। য'ত খাদ্যপ্ৰাণ কি আছে চি, অৰ্থাৎ খাদ্যপ্ৰাণ গ আছে, খাদ্যপ্ৰাণ গ, যিটো চি ভিটামিন বুলি কোৱা হয়। আৰু তেতেলী, আঙুৰ, কেঁচা আমত থকা এচিডটোৰ নাম হৈছে কি টাৰ্টাৰিক এচিড। গতিকে বিভিন্ন বস্তুবিলাক কি হৈছে টেঙা হোৱাৰ মূল কাৰণটো হ'ল যে এই বস্তুবিলাকত কি হৈছে বিভিন্ন প্ৰকাৰৰ কি আছে এচিড তাৰমানে আছে। আকৌ আমি পাইছোঁ যে কিছুমান বস্তুৰ সোৱাদ আকৌ কি আছে তিতা, অৰ্থাৎ যিবোৰ বস্তুৰ সোৱাদ কি হৈছে তিতা আৰু চুলে কেনেকুৱা লাগে চাবোন পানীৰ দৰে লাগে, সেইবোৰক কোৱা হয় কি ক্ষাৰক। সেইবিলাকে হৈছে কি ক্ষাৰক। সোৱাদটো কি হ'ব লাগিব তিতা আৰু চুলে ইয়াৰ আমি যদি যদি আমি চুওঁ সেই দ্ৰৱটো কেনেকুৱা লাগিব চাবোনৰ দৰে পিছল তাৰমানে লাগিব। গতিকে সেইবিলাকে হৈছে কি ক্ষাৰক। উদাহৰণস্বৰূপে তুমি বেকিং ছ'ডাৰ কথা ক'ব পাৰা। বেকিং ছ'ডা হৈছে এবিধ কি ক্ষাৰক। তাৰপিছত এনেধৰণৰ যিবিলাক বস্তু ক্ষাৰকীয় যিবিলাক বস্তু তাৰমানে এই বস্তুবিলাকৰ কি হৈছে প্ৰকৃতি হৈছে কি ক্ষাৰকীয়। সেইটো ক্ষাৰকীয়। তলত বিভিন্ন বস্তুত থকা বিভিন্ন ক্ষাৰকবোৰৰ নাম
দিয়া হৈছে তোমালোকে সেইবিলাক ভালদৰে মনত ৰাখিবা চূণ পানীত থকা ক্ষাৰকটোৰ নাম হ'ল কেলছিয়াম কি আছে হাইড্ৰক্সাইড এইটো কেলছিয়াম হাইড্ৰক্সাইড তাৰপিছত খিৰিকী পৰিষ্কাৰ কৰা যিবিলাক সামগ্ৰী সেই সামগ্ৰীত কি আছে এবিধ ক্ষাৰক আছে আৰু সেই ক্ষাৰকটোৰ নাম হৈছে কি এমনিয়াম হাইড্ৰক্সাইড তাৰপিছত সাবুনত থকা আমি যে ব্যৱহাৰ কৰা সাবুন বিভিন্ন আমি সাবুন ব্যৱহাৰ কৰি সাবুনত থকা ক্ষাৰক এবিধ ক্ষাৰক আছে ক্ষাৰকটোৰ নাম হৈছে সোডিয়াম হাইড্ৰক্সাইড নতুবা পটাছিয়াম কি হৈছে হাইড্ৰক্সাইড সেই ক্ষাৰকটোৰ নাম তাৰপিছত মেগনেছিয়াম বা মেগনেছিয়া বুলি কয় মেগনেছিয়া দুগ্ধ বুলি কয় এই মেগনেছিয়া দুগ্ধত থকা ক্ষাৰকটোৰ নামটো হৈছে কি মেগনেছিয়াম হাইড্ৰক্সাইড এতিয়া আমি প্ৰত্যেকটো বস্তুৰ যেহেতু সোৱাদ আমি ল'ব নোৱাৰোঁ যিবিলাক বস্তু আমি সোৱাদ ল'ব নোৱাৰোঁ তেনেকুৱা বস্তুবিলাক কি হৈছে চিনাক্তকৰণ কৰিবৰ বাবে অৰ্থাৎ বস্তুবোৰ আম্লিক নে ক্ষাৰকীয় সেইটো আমি চিনাক্তকৰণ কৰিবৰ কাৰণে বা পৰীক্ষা কৰিবলৈ আমি আন কিছুমান বিশেষ ধৰণৰ দ্ৰব্য কি কৰোঁ ব্যৱহাৰ কৰোঁ এই দ্ৰব্যবোৰকে কি বুলি কোৱা হয় সূচক বুলি কি হৈছে কোৱা যায় বা জনা যায় গতিকে এইবিলাক হৈছে কি সূচক যিবিলাক কি হৈছে এই ক্ষাৰকীয় বা আম্লিক বা ক্ষাৰকীয় দ্ৰৱত যদি যোগ কৰা যায় তেতিয়াহ'লে এই সূচকবিলাকৰ ৰংবিলাক কি হৈছে সলনি হৈ যায় আৰু এই সলনি হোৱাৰ যোগেদিয়ে আমি বস্তুটো সোৱাদ নোলোৱাকৈ কি কৰিব পাৰোঁ এইটো ক্ষাৰকীয় হয় নে আম্লিক হয় সেইটো আমি পৰীক্ষা দ্বাৰা আমি জানিব পাৰোঁ বা সেই কথাটো আমি কি কৰিব পাৰোঁ এটা প্ৰকৃতিৰ বিষয়ে আমি জানিব পাৰোঁ যদি কি হৈছে কোনো ক্ষাৰকীয় বা আম্লিক পদাৰ্থ থকা দ্ৰৱত আমি যেতিয়া সূচকটো যোগ কৰি দিওঁ এই সূচক যদি আমি যোগ কৰোঁ তেতিয়া সূচকৰ ৰংটো কি হৈ যায় সলনি হয় আমি এই কথাটো ইতিমধ্যে আমি কৈছোঁ যে যেতিয়া ক্ষাৰকীয় দ্ৰৱেই হওক বা আম্লিক দ্ৰৱেই হওক তাত যেতিয়া সূচক ব্যৱহাৰ কৰি দিয়া হয় তেতিয়া সূচকৰ ৰংটো কি হৈ যায় সলনি হয় আৰু এই ৰং সলনি হোৱা ৰঙৰ দ্বাৰাই আমি যিটো দ্ৰৱত কি কৈছে এই সূচকটো ব্যৱহাৰ কৰিছিলোঁ সেই ৰংটো চায়ে আমি ক'ব পাৰোঁ যে সেই পদাৰ্থটো বা সেই বস্তুটো কি প্ৰকৃতিৰ হ'ব আম্লিক প্ৰকৃতিৰ হয় নে ক্ষাৰকীয় প্ৰকৃতিৰ হয় সেইটো আমি জানিব পাৰিম তো প্ৰাকৃতিকভাৱে কি হৈছে পোৱা কিছুমান সূচকৰ নাম আমি পাইছোঁ কিছুমান সূচকৰ প্ৰাকৃতিকভাৱে আমি কিছুমান সূচক আমি পাইছোঁ আৰু সেই সূচকবিলাকৰ নাম হৈছে হালধি লিটমাছ জবা ফুলৰ কি হৈছে পাহি এইবিলাক হৈছে প্ৰকৃতিত পোৱা কিছুমান কি হৈছে সূচক সেইকাৰণে ইহঁতক কি বুলি কোৱা হয় প্ৰাকৃতিক সূচক বুলি কোৱা হয় আৰু সেই প্ৰাকৃতিক সূচকবিলাক হৈছে এইবিলাক হালধি লিটমাছ আৰু কি হৈছে জবা ফুলৰ পাহি সাধাৰণতে ব্যৱহাৰ হোৱা এবিধ প্ৰাকৃতিক সূচক হ'ল লিটমাছ ইয়াক ছত্ৰক শৈবালৰ পৰা কি কৰা হয় আহৰণ কৰা হয় এবিধ উদ্ভিদ য'ৰ পৰা ইয়াক কি কৰা হয় আহৰণ কৰা হয় যেতিয়া আমি এই কি হৈছে লিটমাছ এই সূচকটো পাতিত পানীত তাৰমানে বিশুদ্ধ পানী পাতিত পানী হৈছে কি বিশুদ্ধ পানী বিশুদ্ধ পানীত যেতিয়া আমি লিটমাছ আমি কি কৰোঁ যোগ কৰোঁ তেতিয়া এই লিটমাছৰ বৰণটো কি হৈ যায় বেঙুনীয়া হয় কি বৰণৰ হয় ই বেঙুনীয়া বৰণৰ হয় আৰু আম্লিক দ্ৰৱত যেতিয়া আমি লিটমাছ দ্ৰৱ দিওঁ লিটমাছ আমি যদি যোগ কৰোঁ তেতিয়া লিটমাছৰ বৰণটো কি হৈ যায় ৰঙা কি আছে হয় আৰু ক্ষাৰকীয় দ্ৰৱত ক্ষাৰকত তাৰমানে ক্ষাৰকীয় দ্ৰৱত ক্ষাৰকত যেতিয়া আমি লিটমাছ ব্যৱহাৰ কৰোঁ বা লিটমাছ যোগ কৰোঁ তেতিয়া আকৌ লিটমাছৰ বৰণটো কি হৈ যায় নীলা তাৰমানে হয় গতিকে এইদৰে লিটমাছৰ কি হৈছে বৰণৰ ওপৰত নিৰ্ভৰ কৰি আমি সেই বস্তুটো ক্ষাৰকীয় প্ৰকৃতিৰ হ'বনে আম্লিক প্ৰকৃতিৰ হ'ব সেই কথাটো আমি জানিব পাৰোঁ বা সেই পদাৰ্থটো আমি চিনাক্তকৰণ কৰিব পাৰোঁ এচিড নে ক্ষাৰ লিটমাছ যিটো দ্ৰৱ লিটমাছক আমি সাধাৰণতে দুটা মানে আকাৰত আমি ইয়াক পাব পাৰোঁ এটা হৈছে দ্ৰৱ আকাৰত আৰু এটা হৈছে কি কাগজ অৰ্থাৎ লিটমাছ কাগজ টুকুৰা হিচাপে আমি লিটমাছ এই দুটা ভাগত আমি কি কৰিব পাৰোঁ লিটমাছ আমি পাব পাৰোঁ বা পাওঁ বা পোৱা যায় তো লিটমাছ কাগজ আকৌ দুটা ৰঙৰ হয় এটা হৈছে কি ৰঙা আৰু এটা হৈছে কি নীলা গতিকে লিটমাছ কাগজ দুটা ৰঙৰ হয় এটা হৈছে ৰঙা আৰু এটা হৈছে কি নীলা
গতিকে মৰমৰ ছাত্ৰীসকল ভিডিঅ'টো আজি ইমানতে আমি সামৰণি মাৰিছোঁ পিছৰ অংশটো পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম আলোচনা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজিবলৈ চেষ্টা কৰিছা নহয় জানো গতিকে ভালদৰে ভিডিঅ'টো চাবা আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু ভালদৰে মনত ৰাখিবা গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ